শোভামণি দত্ত তামুলী ৰচিত কবিতা ভগৱান বেইমানেই হয়। শাওনৰ পথাৰত ভৰ দুপৰীয়া ভোক আৰু পিয়াহত পথাৰৰ ঘোলা পানীকে খাইছিলোঁ। সিদিনা তয়ো খাইছিলি মোৰ লগত, মই তেতিয়া 8 মাহ। আয়ে কৈছিল মোক, সিদিনাই ভগৱানক বেইমান যেন লাগিছিল। মাতাল পিতাইৰ অকথ্য গালি আৰু অত্যাচাৰ। আইজনী যেতিয়া ধৰ্ষিতা হৈছিল, নাজানো বুলিও জানিছিলোঁ। ভাবিছিলোঁ তেতিয়া আইজনী মৰি যোৱা হলে ইমান যাতনা। চাল্লাহ, সিদিনাই ভগৱানক বেইমান যেন লাগিছিল। ফুটফুটীয়া ফ্ৰক আৰু ৰঙা নীলা ছাতি লৈ লগৰবোৰ যেতিয়া স্কুললৈ গৈছিল, পাছে পাছে মূৰত কলপাত লৈ আধা তিতা দেহা, সিদিনাই ভগৱানক বেইমান যেন লাগিছিল। আয়ে সদায় কয় ভগৱান আছে, টিভিত মহাভাৰত দিছে, তাত বোলে ভগৱান ওলায়, দেখা পায় তেওঁৰ মহিমা। দুখন পথাৰ পাৰ হৈ ধপলিয়াও আমি, গৈ পাই দেখোঁ দুৱাৰখন জপাই দিছে, ভিতৰত খিকিন্দালি। জুমি চাইও নেদেখো একো। চাল্লাহ, সিদিনাই ভগৱানক বেইমান যেন লাগিছিল। মাৰ ভাত কিমানে জানে, জানিছিলোঁ আমি। পিতায়ে কৈছিল এদিন, য'তেই লোকচান তাতেই কিনিবি অভিজ্ঞতা, য'তেই হাঁহি আছে তাতেই চকু পানী, য'ত চকু পানী হাঁহি ক'ত হাঁহি। চাল্লাহ, বেইমান ভগৱান। পোৱা নোপোৱা হাঁহি, চকু পানী, সুখ দুখ আৰু সময়, এয়াই জীৱন। আয়ে এতিয়াও ডাঠি কয় ভগৱান আছে, মানি ললো ভগৱান আছে। সময়ে কথা কয়, সময়। 4 বছৰীয়া শিশু যেতিয়া দলবদ্ধ ধৰ্ষণত ৰাস্তাৰ দাঁতিত পৰি ৰয়, ঠিকেই ভাবিছিলোঁ সিদিনা ভগৱান বেইমানেই হয়।